Who is Hiladitya? Hiladityaৰ সন্মুখতে অন কেমেৰাত এই প্ৰশ্ন। আপুনি ডিসি নে সার্কেল অফিসার? আপনি কি আপনি সার্কেল অফিসার না ডিসি না আপনি কি মানে বাড়ি পাছতে আৰম্ভ গো বেক ধ্বনি। হিলাদিত্যৰ অভিযোগ সৰলাল সূত্ৰধাৰৰ 2 বিঘা মাটি আজমল বাহিনীয়ে একে ৰাতি 3 বান্ধি দখল কৰি ৰাখিছে। তাকেই পৰিদৰ্শন কৰিবলৈ আহিছিল হিলা। মাটি দৰ্শন কৰিবলৈ আহি হিলাদিত্যই আঙুলি টোৱাই মাটিখিনি দেখুৱাইছিল কেমেৰাত। লগে লগে স্বত্বাধিকাৰীৰ ক্ষোভ। আপনি কি জানেন মাটির বিষয় এটা? আরে এই তো আপনি সার্কেল অফিসার নিয়ে আর ডিসি নিয়ে আর এই তো মন্ডল আইছে আপনি সার্কেল অফিসার নিয়ে আর ডিসি নিয়ে আর সার্কেল নিজে আপনি কি সার্কেল অফিসার না ডিসি? সার্কেল হু আর ইউ আপনি হু আর ইউ আপনি হু আর ইউ আপনি আরে সার্কেল নিজে বলতাছে আপনি কি আপনি সার্কেল অফিসার না ডিসি? আজমল বাহিনী আৰু হিলাদিত্যৰ মাজত তুমুল বাক বিতণ্ডা। শান্তি আছে কোনো জায়গায় অশান্তি করতে লাগে সে জায়গায় পাঠাই দেব। গভর্নমেন্ট আছে যদি এনেকুৱা কিবা মাটি থাকে মাটিৰ ই লৈ মাফি চাপি যদি ওলাই আপোনালোকে ওলাই লৈ যাওক। এইটো লৈ ইমান মানে যে এটা পক্ষক নুবুজিকৈ ডকুমেণ্টছৰ জাজ নকৰাকৈ যিকোনো এজন মানুহে জনপ্ৰতিনিধি হওক ইয়া অফিচাৰে হওক এজন মানুহ হওক ভূ মাফিয়া মোক মাৰি দিব, ইয়াতে হিন্দু মানুহ থাকিব পৰা নাই, ইয়াতে ডাঙৰ ডাঙৰ বিল্ডিং বনাই লৈছে আজমলে, এইবিলাক টাৰ্গেট কৰি লাভ নাই। আৰু ব্লেকমেইলিং এইবিলাক ব্লেকমেইলিং কৰিও লাভ নাই। এজন মানুহ সমাজত আগভাগ লৈ কাম কৰি আছে বুলি মই যিকোনো এটা বস্তুৰ এজেণ্ডা বনাই মই সেইজন মানুহক ব্লেকমেইলিং কৰিম, আজমলক ব্লেকমেইলিং কৰিম আৰু আজমলৰ নাম ল'লে মিডিয়াত অলপ মই গৈ টিআৰপি পাম, এইবিলাক বস্তু কৰিব নালাগে। যদি ডকুমেণ্টছৰ আধাৰত বাই গভৰ্ণমেণ্টে চব বস্তু ধুনীয়াকৈ বনাই থৈছে, চাৰ্কুল অফিচ বনাই থৈছে, ডিচি অফিচ বনাই থৈছে, যদি ইয়াতো নহয় এই আমাৰ দেৱানী এই আমাৰ কোৰ্ট আছে, চব বস্তুকৈ এটা প্ৰচেছত গৈ ওলায়। এনেকৈ মানুহ লৈ আহি আৰু ই লৈ আহি এটা মানুহক আঙুলি দেখাই এইটো পুৰা মাটি দখল হৈ গ'ল, এইবিলাক বস্তুটো বেয়া, কাৰণ এইটো সমাজত এটা বেয়া প্ৰভাৱ পৰে। কালি আৰু এজন মানুহে দেখিব শিলাদাই গৈ সেইটো মাটি তেনেকৈ কৰিছে, তে আৰু বেলেগ এটা মানুহে মিছা এটা এজেণ্ডা লৈ গৈ শিলাদা আপুনি মোৰ মাটিত আহক, আহি মোৰ মাটিটো ওলাই দিয়ক, আৰু তাতে আমাৰ মুছলিম মানুহে কৰিছে। এইটো এটা সমাজত যিটো চলি আছে, আমাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে আমি চবৰ লগত মিলি চলিব লাগে। ইয়াত এইবিলাক মানে পাৰ্টি ৱাইজ কৰি সাম্প্ৰদায়িক এইবিলাক বস্তুটো এতিয়া চাওক, যদি চাৰ্কুল অফিচাৰে ডিচিয়ে পুৰা মাটিটো এটা ডাগৰ মাটি ওলাব হ'লে পুৰা পাট্টাটো মাপিব লাগে। এটা বিনা মাপিকৈ এইটো আজমলৰ ওচৰত আছে নে ইয়াত আৰু বহুত মানুহৰ মাটি আছে তাৰ তলত আছে, এইটো মই কেনেকৈ ক'ম আৰু আপুনি কেনেকৈ ক'ব আৰু শিলাদাই কেনেকৈ ক'ব? ইফালে হিলাদিত্যৰ দাবী এই মাটিত বাংলাদেশী আহি দখল কৰি আছে। লামডিং ৰিজাৰ্ভ ফৰেষ্টৰ পৰা যেতিয়া উচ্ছেদ হ'ল, এই বাংলাদেশী মুছলমানখিনি বা আপোনাৰ যমুনামুখৰ যিবিলাক মানে সন্দেহযুক্ত নাগৰিকসকল আছে তেওঁলোকেও লাহে লাহে হোজাই সমষ্টিত তেওঁলোকে গ্ৰাস কৰি আছে। আপুনি মই বিধায়ক যেতিয়া আছিলোঁ সেই সময়তে আপোনাৰ হায়ং গাঁৱত তাতে আমি 80টা পৰিয়াল আমি চিনাক্ত কৰিছিলোঁ, তেওঁলোকক নটিছো দিয়া হৈছিল যে তেওঁলোকক উচ্ছেদ কৰা হ'ব, কাৰণ সেইবিলাক হৈছে ভিজিআৰ পিজিআৰ, তাতে ইলেক্ট্ৰিচিটি কাৰেণ্ট পাই গৈছে আৰু এই প্ৰকাৰে তেওঁলোকে মানে মাটি লৈ আছে। এতিয়া আপুনি ইয়াতে নিশ্চয় দেখা পাইছে যে ইয়াতে আজমলৰ যিটো কলেজ, উইমেন কলেজ, মৰিয়াম কলেজ, আৰু এইখিনি যে মাটি আপোনাৰ দেখা পাইছে এইবিলাক গোটেই খালী মাটি আছিলে আৰু হিন্দুসকলৰ মাটি আছিলে, আৰু তেওঁলোকে সময়ে সময়ে ডকাইতি কৰে, ভয় দেখায়, তেওঁলোকক অত্যাচাৰ কৰে, কৰি এইখিনি মানুহ ইয়াৰ পৰা পলায়ন কৰি বিভিন্ন ঠাইত গুচি গৈছে। এতিয়া তেওঁলোকে যেতিয়া ঘূৰি আহি যাকে টিনা দি পেলাই মাটি ঘেৰাও কৰি তেওঁলোকে কব্জা কৰি লৈছে।
আৰু তেওঁলোকে মেনুপুলেট কেনেকৈ কৰে আচৰিত কথা, কাৰ পৰা কেনেকৈ মাটি কিনি লয়, কেনেকৈ আপোনাৰ কাগজ পত্ৰ টেম্পাৰিং কৰি লয়, কৰি পেলাই এই মানুহখিনি, এই দুখীয়া মানুহখিনি কিন্তু বঞ্চিত হৈ আছে। আজি মই কি সূত্ৰধৰ আছিলে, হৰলাল সূত্ৰধৰ আৰু তেওঁৰ পৰিয়াল মোৰ ঘৰত আহিছিল, আহি পেলাই ক'লে যে তেওঁলোকৰ 2 বিঘা মাটি তেওঁলোকৰ ইয়াতে আছে, কিন্তু তেওঁলোকৰ এতিয়া পজিশ্যনত নাই, কাৰণ ৰাতিৰ ভিতৰত টিনা দি পেলাই ঘেৰাও কৰি থৈ দিছে। মই ক'লোঁ ঠিক আছে, মই নিজে একবাৰ গৈ চাই আহিম, কাৰণ কেতিয়াবা মানুহে মিছা কথাও কয়। সেইকাৰণে আজি মই আহিছিলোঁ, আৰু তাৰপিছতে মণ্ডলো আহিছিলে, তাৰপিছত আজমল চাহাবৰ যি মেনেজাৰ তেওঁলোকো আহিছিলে, যে এটা পৰিৱেশত বহি পেলাই আলোচনা কৰি যে তেওঁলোকৰ যদি মাটি পাবলৈ আছে তো নিশ্চয় এইখিনি ওলাই দিব। কিন্তু তেওঁলোকৰ যিটো পৰিস্থিতি, তেওঁলোকে মানে যিটো মানে আতংকিত এটা পৰিস্থিতি ক্ৰিয়েট কৰিলে, তো মোৰ লগতে যদি তেওঁলোকে এনেকুৱা ব্যৱহাৰ কৰে, সাধাৰণ দুখীয়া মানুহৰ লগত কি ব্যৱহাৰ কৰি আছে আমাৰ নিশ্চয় উপভোগ কৰিব পাৰিছে। সেইকাৰণে তেওঁলোকে দুখীয়া মানুহসকলক মানে তেওঁলোকক হেৰাছমেণ্ট কৰি, ভিক্টিমাইজ কৰি, ডকাইতি কৰি, তেওঁলোকক ভয় দেখুৱাই তেওঁলোকে মাটিবিলাক দখল কৰিব বিচাৰিছে, আৰু পইচা দি কিনে ঠিকে, কিন্তু খুব কম পইচা দি কিনে। এইবিলাক অঞ্চলত মাটি এতিয়া 10 লাখ টকা বিঘা আছে, 15 লাখ টকা বিঘা আছে, তেওঁলোকে 30,000 টকা বিঘা, 40,000 টকা বিঘাত তেওঁলোকে কিনিব বিচাৰে। তো এইকাৰণে তেওঁলোকক যদি কয় যে আপোনালোকেতো মাটি দখল কৰিছে, তেতিয়া কয় নহয় আমিতো কিনিছোঁ, কিন্তু কিনিছোঁ কিমান পইচা দি কিনিছে? 30,000 টকা বিঘা এটা, মানে এইটোতো দখলৰ নিচিনাই হ'ল। 30,000 টকা বিঘা আকৌ কিনা হ'ল নেকি? সেইকাৰণে তেওঁলোকৰ যিটো তাণ্ডৱ চলাই আছে হোজাই অঞ্চলত, মই যিটো দেখিছোঁ, গভমেণ্ট যদি ষ্টেণ্ড নলয়, আজমল চাহাবক যদি এইখিনি বস্তু যদি তদন্ত নকৰে, তেতিয়া কিন্তু হোজাই অঞ্চলটো বচোৱা টান হ'ব।